বৰ্তমান সময়ত আন বস্তু চিনি পাওক বা নাপাওক, কিন্তু মানুহক চিনি পোৱাটো বহুত বেছি দৰকাৰ। কাৰণ এই কলি যুগত এই সমাজখনে হ'ল মতলবী। সকলো মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মানুহৰ লগত সম্পৰ্ক কৰে আৰু স্বাৰ্থ পূৰণ হোৱাৰ লগে লগে সম্পৰ্কটো ভাঙি দিয়ে। আৰু এনেকুৱা ক্ষেত্ৰত আমি নিজক অলপ ডেভেলপমেণ্ট কৰিবলৈ সদায় চেষ্টা কৰিব লাগিব। কাৰণ কোন মানুহ কেনেকুৱা, কোনে কি কাৰণত আমাৰ লগত সম্পৰ্ক কৰিছে, আমাৰ তাক চাপি আহিছে, বা কেনেকুৱা মানুহৰ লগত সম্পৰ্ক আমি ৰাখিব লাগে আৰু কেনেকুৱা মানুহৰ পৰা আমি আঁতৰত থাকিব লাগে, এই কথাখিনি জনাটো বহুত বেছি দৰকাৰ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এনেকুৱা কিছুমান মানুহৰ কথা ক'ম, যিখিনি মানুহৰ পৰা সদায় আমি দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে বা তেওঁলোকৰ লগত কেতিয়াও সম্পৰ্ক কৰিব নালাগে। প্ৰথম মানুহজন হ'ল যিজন মানুহে মুখেৰে আন এটা কথা কয় আৰু পেটৰ ভিতৰত আন এটা কথা থাকে। এনেকুৱা মানুহ বহুত বেছি বিপদজনক হয়। এনেকুৱা মানুহে কি কৰিব, আপোনাক ভাল লগাবলৈ মিঠা মিঠা কথাৰে আপোনাৰ মন ভুলাব বা আপোনাৰ প্ৰতি বহুত বেছি সহানুভূতি দেখুৱাব, আপোনাক বহুত বেছি গুৰুত্ব দেখুৱাব, কিন্তু এওঁলোকৰ পেটত আপোনাৰ প্ৰতি কেতিয়াও ভাল চিন্তা নাথাকে। আপোনাৰ প্ৰতি সদায় বেয়া ভাৱ থাকিব, আপোনাক কেনেকৈ লোকচান কৰিব পাৰিব তাৰ বিষয়ে সদায় চিন্তা কৰি থাকিব। গতিকে বহুত বেছি মিঠা মিঠা যিসকলে কথা কয়, এওঁলোকৰ পৰা সদায় সাৱধান হৈ থাকিব। দ্বিতীয় পইণ্টটো হ'ল যিজন মানুহে অনবৰতে আনৰ কথা সমালোচনা কৰি থাকে বা আনৰ কথা বেয়াকৈ কৈ থাকে। কিছুমান মানুহৰ এনেকুৱা এটা অভ্যাস আছে, যেতিয়া আপোনাক লগ পাব অনবৰতে আনৰ কথা, মানে আনে কি কৰিছে নাই কৰা সেইবোৰ বিষয়ে অনবৰতে আলোচনা কৰি থাকে। কিন্তু মই ভাবোঁ এনেকুৱা মানুহৰ পৰা সদায় সাৱধান হৈ থাকিব। আজি যিজন মানুহে আপোনাৰ লগত বহি বেলেগ মানুহৰ কথা আলোচনা কৰি আছে বা বেলেগ মানুহৰ কথা বেয়াকৈ কৈ আছে, সেই একেজন মানুহে আপোনাৰ কথাখিনি কৈ আন এজন মানুহৰ আগত 100% ক'বগৈ। গতিকে এনেকুৱা মানুহৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখিব আৰু এনেকুৱা মানুহক কেতিয়াও গুৰুত্ব নিদিব। তৃতীয় পইণ্টটো হ'ল যিসকল লোকে অনবৰতে দুখী হৈ থাকে বা অনবৰতে কান্দি থাকে বা অনবৰতে সদায় নিগেটিভ চিন্তা কৰি থাকে, এনেকুৱা মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক থাকিলে কি হয়, সেইসকল মানুহৰ যিখিনি প্ৰভাৱ আছে সেই প্ৰভাৱখিনি আমাৰ ওপৰত পৰিবলৈ আৰম্ভ কৰে। কিছুমান মানুহৰ গুণ থাকে, অনবৰতে কান্দিয়ে থাকিব যে মোৰ ওচৰত এইটো নাই, মই এইটো কাম কৰিছিলোঁ, মই তাত ভালদৰে ছাকচেছ হ'ব নোৱাৰিলোঁ, মই ভবামতে কামবোৰ কৰিব পৰা নাই, মানে অনবৰতে সদায় বেয়া দিশটোৱে তেওঁলোকৰ চকুত পৰি থাকে। তেওঁলোকক লাগে যিমানেই ভাল বস্তু তেওঁলোকে জীৱনত নাপাব লাগে, তেওঁলোক জীৱনত যিমানেই আগবাঢ়ি নাযাওক বা যিমানেই সফল নহওক, তেওঁলোকে মাত্ৰ সদায় নিগেটিভ কথাৰ ওপৰতহে গুৰুত্ব দিয়ে। গতিকে এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ পইণ্টটো হ'ল যিজন মানুহ আপোনাৰো বন্ধু আৰু আপোনাৰ শত্ৰুৰ বন্ধু, এনেকুৱা মানুহৰ লগতো কেতিয়াও সম্পৰ্ক ৰাখিব নালাগে। কাৰণ আমি সকলোৱে গম পাওঁ, যদি আজি মোৰ লগত যিজন মানুহৰ সম্পৰ্ক ভাল আৰু মোৰ শত্ৰুৰ লগত যদি সেই মানুহজনৰ সম্পৰ্ক ভাল, সেইজন মানুহে মোৰ যিখিনি পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি কথা কৈ মোৰ শত্ৰুজনক কৈ দিবগৈ, আৰু তাৰ ফলত মোৰ এই শত্ৰুজনে মোৰ যিখিনি পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি আগুৱাই নিয়াত মোক বাধা প্ৰদান কৰিব পাৰে। গতিকে এনেকুৱা মানুহৰ লগত কেতিয়াও সম্পৰ্ক ৰাখিব নালাগে। পঞ্চম পইণ্টটো হ'ল যিজন মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে আপোনাৰ লগত সম্পৰ্ক কৰিবলৈ আহে, তেনেকুৱা লোকৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। এনেকুৱা মানুহ কাৰো নহয়, মাত্ৰ তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আহিব আৰু কামটো শেষ হোৱাৰ পিছতে আপোনাৰ পৰা আঁতৰি গুচি যাব আৰু সম্পৰ্কটো আপোনাৰ লগত বেয়া কৰিব আৰু শেষত আপোনাকেই দুখ দিব। যেনেকৈ কাঁহীখনত ভাত খোৱাৰ পিছত সেই কাঁহীখন লেতেৰা হৈ পৰে, ঠিক আপোনাৰ ক্ষেত্ৰতো একেই হ'ব। আপোনাক ব্যৱহাৰ কৰিব, আপোনাৰ দ্বাৰা কামখিনি কৰিব আৰু লাষ্টত আপোনাৰ সেই অৱস্থাটো সেই কাঁহীখনৰ দৰে হ'বগৈ। গতিকে এনেকুৱা মানুহৰ লগতো কেতিয়াও সম্পৰ্ক ৰাখিব নালাগে। 6 নম্বৰ পইণ্টটো হ'ল কিছুমান মই এনেকুৱা মানুহ দেখিছোঁ যিসকলে নিজৰ জীৱনটো বৰবাদ কৰিলেই, সেয়া মদ পানী খায়ে হওক বা জুৱা খেলিয়ে হওক, তাৰ পাছতো উঠি অহা কিছুমান প্ৰজন্মকো তেওঁলোকে বেয়া পথলৈ লৈ গৈছেগৈ। গতিকে এনেকুৱা মানুহৰ লগত কেতিয়াও সম্পৰ্ক ৰাখিব নালাগে। কাৰণ এনেকুৱা মানুহৰ লগত সম্পৰ্ক ৰাখিলে কেতিয়াও জীৱনত উন্নতি কৰিব নোৱাৰিবা বা কেতিয়াও জীৱনত ভাল মানুহ হ'ব নোৱাৰিবা। আৰু এইটো এটা 100% কথা, এওঁলোকে কেতিয়াও তোমালোকক ভাল পৰামৰ্শ নিদিয়ে। সদায় তেওঁলোকে যিটো নিজে জীৱনত কৰি আহিছে সেইখিনি কথাহে তেওঁলোকে তোমালোকক পৰামৰ্শ দিব। গতিকে যিমান সোনকালে পাৰা এনেকুৱা লোকৰ পৰা সদায় আঁতৰি থাকিবলৈ আমি চেষ্টা কৰিব লাগে। 7ম পইণ্টটো হ'ল যিসকল লোকে
মিছা কথা কৈ বা ছল্ভ কৰি নিজৰ কামবিলাক কৰিবলৈ চেষ্টা কৰে এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে কাৰণ এওঁলোকে কেতিয়াবা নিজেই বিপদত পৰাৰ লগতে আপোনাকো কেতিয়াবা বিপদত পেলাব পাৰে কাৰণ আমি সকলোৱে জানো মিছা কথা এদিন নহয় এদিন ধৰা পৰিবই বা ছল্ভ কৰি কৰা কাম এদিন নহয় এদিন ধৰা পৰিবই গতিকে এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা আমি কৰিব লাগে আৰু অষ্টম পইণ্টটো হ'ল যে যিসকল মানুহৰ বহুত বেছি খং উঠে মানে কিছুমান মানুহ এনেকুৱা আছে যে সৰু সৰু কথাটো তেওঁ বহুত বেছি খং কৰে এনেকুৱা মানুহৰ পৰাও সদায় আঁতৰি থাকিবলৈ আমি চেষ্টা কৰিব লাগে কাৰণ মানুহৰ জীৱনত সংগৰ প্ৰভাৱ বহুত বেছিকৈ পৰে যেনেকৈ মানুহ ভাল সংগত থাকিলে মানুহৰ ব্যৱহাৰ ভাল হয় ঠিক তেনেকৈ যদি বেয়া সংগত থাকে তেতিয়া মানুহৰ ব্যৱহাৰবোৰ বেয়া হৈ পৰে গতিকে বহুত বেছি খং কৰা মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে যাতে তেওঁৰ প্ৰভাৱখিনি আমাৰ ওপৰত কেতিয়াও হাবি হ'ব নোৱাৰে চ' এইটোৱে আছিল সৰু ভিডিঅ' যিকেইটা মই মোৰ অনুভৱ আপোনালোকৰ মাজত ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ আৰু যদি মই কোৱা কথাকেইটাৰ অলপ ভাল লাগিছে তেতিয়া এটা লাইক কৰিব আৰু লগতে এটা কমেণ্ট কৰিব আৰু যদি কিছুমান পইণ্ট থাকি গৈছে নিশ্চয় কমেণ্ট কৰি জনাব পাৰে চ' আজিলৈ ইমানেই নমস্কাৰ